টাইকোৱাণ্ডো মাষ্টাৰ তথা অভিনেতা শিল্পী দিগন্ত পাংগেং দাক অসম লতা চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। ধন্যবাদ চয়নিকা আৰু আসাম লতা চেনেললৈ মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। আৰু অনুষ্ঠানৰ আৰম্ভণিতে মোৰ অতিকৈ প্ৰিয় শিল্পী জিতুল সোণোৱালদাৰ এটি গীত গাবলৈ ওলাইছোঁ। মৰম হাচিছিলো মনতে তুমি আহি লৈ গলা অজানিতে মনে মনে দেখা দিলা যেতিয়া প্ৰথম দিনা ফুলে পাতে সকলোতে দেখা পাওঁ তোমাকে একোতেনে মানে যে গীতেৰে সুৰেৰে কথা কৈ তোমাৰে জোন গলা সন্ধিয়াতে নিয়ৰ পৰা সৰা পাতে তোমাৰ মোৰ কথা পাতে নিজানত আৰে আৰে অজানিতে মনে মনে যি মৰম হাচিছিলো মনতে তুমি আহি লৈ গলা অজানিতে মনে মনে যি সপোন ৰচিছিলো গোপনে তুমি আহি খানি দিলা তাতে ৰং বিষ কৰে অজানিতে মনে মনে অজানিতে মনে মনে। ধন্যবাদ। দাদা, আপুনি টাইকোৱাণ্ডো প্ৰশিক্ষক হিচাপে পৰিচিত আৰু এতিয়াও সমৰ কলাৰ অনুশীলন কৰেনে? সমৰ কলা এতিয়াও কৰোঁ, কিন্তু আগতে যেনেকৈ মই ক্লাববোৰ আছিলে মোৰ বা স্কুলত গৈ মই ট্ৰেইনিং কৰাইছিলোঁ, তো তেনেকৈ আজিকালি সময়টো নহয়, তো চাকৰিৰ কাৰণে সময় অলপ অভাৱ হৈ গ'ল, তো মোৰ নিজৰ অনুশীলনখিনি মই কৰি থাকোঁ ঘৰতে। আৰু আপুনি সমৰ কলাৰ পৰা সাংস্কৃতিক জগতলৈ কেনেকৈ আহিলে? সমৰ কলাৰ পৰা কেনেকৈ মিউজিকৰ জগতলৈ আহিলোঁ বুলি যদি কওঁ, মোৰ ঠিক এনেকুৱা নহয় যে মই সমৰ কলা একেবাৰে এৰি মিউজিকত এণ্ট্ৰি মাৰিলোঁ, তেনেকুৱা নহয়। মই সমৰ কলা টাইকোৱাণ্ডো মই আগতেও কৰিছিলোঁ, মোৰ ক্লাববোৰ আছিলে, প্ৰেক্টিছ কৰাইছিলোঁ, এতিয়া মই সময় দিব পাৰিছিলোঁ আগতে। আজিকালি কৰ্মসূত্ৰে মানে আজিকালি টাইম দিব নোৱাৰা হৈ গ'লোঁ, তো তথাপিও মই ঘৰতে মোৰ নিজৰ অনুশীলনখিনি মই কৰি থাকোঁ। তাৰপৰা মিউজিকলৈ মই কেনেকৈ আহিলোঁ বুলি ক'লে, মই প্ৰথমে দুগৰাকী ব্যক্তিৰ কথা ক'ব লাগিব। মিউজিকৰ মোৰ প্ৰথমে হ'ল মোৰ আমাৰ ছাৰ আছিলে, তেতিয়া নাজিৰা SDGM কোৰ্টৰ মেজিষ্ট্ৰেট আছিল নাগিব আহমেদ ছাৰ, আৰু দ্বিতীয়তে ল'ব লাগিব মোৰ ৱাইফ, তেওঁলোকৰ নাম ল'ব লাগিব। তেওঁলোকৰ জোৰতে মই চাগে মিউজিকত আজি মানে সোমাই পৰিলোঁ বেছিকৈ। তেওঁলোকে উৎসাহ দিছে? নহয়, তেওঁলোকৰ উৎসাহ নোহোৱা হ'লে মই চাগে আজি মিউজিক চাগে নকৰিলোঁহে, বেলেগ কিবা কিবি কৰি থাকিলোঁ হয়। মই আগতে ধৰি লওক মই এইটো হেৰি কৰিছিলোঁ, মই বজাওঁ, এতিয়াও বাৰু বজাওঁ ক'ৰবাত। আগতেতো মই পেড বজাইছিলোঁ, আৰু মই যিকোনো হেৰিৰ লগতে
ছিংগাৰৰ লগত যিকোনো অনুষ্ঠানত বজাবলৈ যাওঁ আৰু বজাই তেনেকুৱা অনুষ্ঠানবোৰ কৰোঁ আৰু মিউজিক ভাল পাওঁ তো দাদা আপুনি প্ৰথম কণ্ঠদান দিয়া গীতটি শুনাব নেকি অকণমান প্ৰথম মই এতিয়া মিচিং গীতে গাইছিলোঁ আজনা বুলি সেইটোৰ নেপালী ভাৰ্চনৰ কামো চলি আছে বাৰু মই মিক্স কৰি ট্ৰাই কৰিম আজনা sujana nonya mayan kama asinso apuna nomyam kangkan kama mayalu timine gajalu timi bhandaram riko हृदय को माझमा तिमी बसिरा को तिमी सपनीमा तिमी हृदयमा तिमी जिन्दगीमा तिमी सपनीमा तिमी मेरो जिन्दगीमा मायालु तिमी ने गजलु तिमी भन्दाराम रिको रे आकाशको चारीले उरी उरी भन्दाछन् तिम्रो मनको कुरा मोराई सुनाउँछन् तिमी सपनीमा तिमी हृदयमा तिमी मेरो जिन्दगीमा तिमी मेरो जिन्दगीमा मायालु तिमी ने गजलु तिमी भन्दा राम्रीको हृदयको माझमा तिमी बसिरहेको तिमी बसिरहेको तिमी बसिरहेको ধন্যবাদ চেষ্টাহে কৰিলোঁ নেপালী প্ৰনাউন্সিয়েশ্যন অকণ ভুলো হ'ব পাৰে ক্ষমা কৰিব যদি নেপালী প্ৰনাউন্সিয়েশ্যন ভুল হৈছে আৰু দাদা আপুনি গীত লিখিছে নেকি বা কণ্ঠদান কৰিছে নেকি গীতটো মই লিখা নাই প্ৰথম কথা আৰু কণ্ঠদান কৰিছোঁ মোৰ বহুত গীত হোৱা নাই দুটা গীত কৰিছোঁ প্ৰথম মই আমাৰ মিচিং গীত কৰিছোঁ আজনা বুলি আৰু তাৰ ভিডিঅ' ৰিচেণ্ট হ'ব এতিয়া ভিডিঅ' আৰু তাৰপিছতে মই এতিয়া আছামিজ বিহু সুৰীয়া এতিয়া গীত কৰিছিলোঁ বহাগ বহাগ বুলি আৰু সেইটোৰ ভিডিঅ' অলৰেডি ৰিলিজ হ'ল ইউটিউবত আছে বহাগ বহাগ বুলি কালিং ইউটিউব চেনেলত পাব তাত হেৰি কৰি এলবামটি বিভিন্ন ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছিল আৰু কেনেকুৱা অনুভৱ হয় আপোনাৰ তো ভালেই লাগে মোৰ প্ৰথম ভিডিঅ' হয় মানে মোৰ নিজেই কণ্ঠদান কৰা এটি গীত আৰু ভিডিঅ' আপুনি নিজে কৰিছে মই নিজে কৰিছোঁ তো মই ছেটিছফাই আৰু মোৰ ভাল লাগিছে আৰু এবাৰ গাই শুনাই দিব নেকি সেই গীতটি ট্ৰাই কৰিছোঁ বহাগ বহাগ কাবেলি ঐ জান তুমি হবা নাচনী আঘোণ আঘোণ পথাৰত ঐ জান তুমি হবা দাৱনী তুমি সৰগৰে ও পেচৰি নেমৰতৰে মন ৰাগিনী
বহাগ বহাগ আবেলি ঐ জান তুমি হবা নাচনী আঘোণ আঘোণ পথাৰত ঐ জান তুমি হবা নাৱনী তুমি সৰগৰে অপেশ্বৰী মেমৰতৰে মন ৰাগিনী বহাগ বহাগ আবেলি ঐ জান তুমি হবা নাচনী তোমাৰ মিঠা হাঁহিটি ঐ জান পূৰ্ণিমাৰে ধুন্তি তোমাৰ মিঠা হাঁহিটিয়ে ঐ জান পোহৰালে ধৰণী তুমি হাঁহি দিলে মৰম লাগে এই হাঁহিতে মোৰ হিয়া কপে বহাগ বহাগ আবেলি ঐ জান তুমি হবা নাচনী দিলি নি দাদা আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি পৰিকল্পনা মানে মোৰ এতিয়া এই আজনা যোনটো মিচিং গান আছিলে তাৰে ভিডিঅ' এতিয়া আৰম্ভ হ'ব তাৰ ভিডিঅ' কৰিম আৰু মানে আজনাটো আৰু দুটা ভাৰ্চনত হ'ব মানে আছামিছত হ'ব তাৰো ভিডিঅ' হ'ব আৰু নেপালীটো হ'ব তাৰো হ'ব আৰু এতিয়া মোৰ ষ্টুডিঅ'ত কাম চলি আছে ধীৰাজ মিলি বোলা মোৰ ভাইটি এটা আছে তেখেতৰ এটা গানৰ কাম চলি আছে মানে মিউজিক হৈ গৈছে আৰু কমপ্লিট ফাইনেল ডাবিং দিবলৈ আছে সেইটো কাম চলি আছে আৰু তাৰো ভিডিঅ' হ'ব আৰু হেৰি মোৰ শ্বৰ্ট ফিল্মৰ কাম চলি আছে এটা এডিকশ্যনৰ ওপৰত কাম কৰিছিলোঁ শ্বুটিং হৈ গ'ল এতিয়া বেকগ্ৰাউণ্ডৰ কাম চলি আছে স্ক্ৰিপ্ট দিবাগৰ পেগু দাদাৰ হয় আৰু মানে কাষ্টিঙত আছোঁ মই নিজে আছোঁ আমাৰ ভণ্টি আছে আৰু মিচিঙৰ জনপ্ৰিয় শিল্পীও হয় পাপালা আছে পাপালা আছে ৰাজীৱ মিলি সেইটো কম দিনৰ ভিতৰতে ৰাইজে পাব এডিকশ্যনৰ ওপৰতে বনোৱা হৈছে মানে ড্ৰাগছৰ হেৰিৰ ওপৰত সেইটো ভালেই পাব চাগে আৰু শ্বৰ্ট ফিল্মৰ কাম তেনেকৈ হাতত লৈছোঁ মানে কৰিম মানে তেনেকুৱা আপোনাৰ জন্ম কেতিয়া ক'ত আৰু আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান জনাব নেকি মোৰ জন্ম দিচাংমুখত মোৰ বৰ্তমান মোৰ দেউতা নাই দেউতা ঢুকালে মা আছে দাদা আছে বৌ ভাইটি আছে দিচাংমুখত আছে মই কৰ্মসূত্ৰে শিৱসাগৰত আছোঁ কাংগান নগৰত মোৰ ৱাইফ আছে আৰু মোৰ বাচ্চা আৰু মোৰ লগত মোৰ ভতিজী দুজনী থাকে ইয়াতে আৰু মোৰ ৱাইফো টিচিং লাইনত আছে আৰু তাই স্কুলত কৰে আমি আছোঁ সেই কৰ্মসূত্ৰে আমি শিৱসাগৰতে থাকিব লগা হয় মানে আৰু দাদা আপুনি এজন বাদ্যযন্ত্ৰী শিল্পীও গতিকে কি বজায় আপুনি বাদ্যযন্ত্ৰী শিল্পী বুলি ক'বলৈ মানে সাহস নহয় তথাপিও মানে পেট বজাই ভাল পাওঁ প্ৰগ্ৰাম চগ্ৰাম কৰোঁ তো ঠিক বাদ্যযন্ত্ৰী শিল্পী হোৱাকৈ নাই ভাল পাওঁ আৰু মিউজিক ভাল পাওঁ সেইকাৰণে চৰ্চা কৰি আছোঁ আৰু মানে পেট বজাওঁ আৰু কেজন আছে কেজনটো বজাওঁ সেইখিনিকে বজাওঁ আৰু সাংস্কৃতিক জগতত কাৰ লগত কাম কৰিছে আৰু অভিজ্ঞতাৰ বিষয়ে অকণমান জনাব নেকি তেনেকৈ মই সাংস্কৃতিক জগতত বহুত ডাঙৰ আৰ্টিষ্টৰ লগত কাম কৰা নাই তো মই যিখিনিৰ লগত কৰিছোঁ ধৰি লওক আমাৰ শিৱসাগৰৰ ভিতৰৰ যিখিনি মানুহৰ লগত কৰিছোঁ মানে গানৰ লাইনত কৈ আছোঁ তো সেইখিনিত মই যিখিনিৰ লগত কাম কৰিছোঁ ভালেই পাইছোঁ মোক ছাপোৰ্ট কৰে মইতো একেবাৰে নিউকৈ এণ্ট্ৰি কৰিছোঁ আৰু দুটা গান মই কৰিছোঁ মোক চবেই উৎসাহ দিছে আৰু ভালকৈ কাম কৰিবলৈ উৎসাহ দিছে আৰু তেনেকৈ কৰিছোঁ আৰু আপুনি কৰা প্ৰথমটো ফিল্মৰ নাম ক'ব নেকি আৰু ভাল লগা কিবা ডায়লগ দৰ্শকক শুনালে ভাল পাম ফিল্ম
ফিল্ম লাইনৰ কথা ক'লে মোৰ প্ৰথম মই বাবা দলেৰ এটা ফিল্মত কাম কৰিছিলোঁ লৌটু নায়াং বুলি সেইটো মোৰ ফাৰ্ষ্ট হয় ফিল্ম তাৰপিছতে মঞ্জু বৰা বাইদেউৰ যোনটো কয়াত ৰজত কমল বঁটা পাইছিলে সেইখন ফিল্মত মোক কাম কৰিবলৈ সুবিধা দিছিলে তো সেইটো কাম কৰি মানে বহুত শিক্ষাও পাইছিলোঁ সেইটোত তাতে ধৰি লওক মঞ্জু বাইদেউৰ পৰা ইত্যাদি কৰি দিবাকৰ দা তৰুলতা কুটুম বাইদেউ জীৱন দাউকা দা আৰু তাত ডাইৰেকশ্যন এছিষ্টেণ্ট ডাইৰেকশ্যন কৰিছিলে লোহিত দা ঘন দাৰ পৰা ইত্যাদি কৰি আৰু কিছুমানৰ চাগে নাম মই পাহৰি গৈছোঁ ৰূপম চুতীয়া এতিয়াতো চিৰিয়েলত ৰূপমৰটো সেইখিনি চিৰিয়েলততো ৰূপম ওলায়ে থাকে আজিকালি যোগাযোগ নাই বাৰু বাকী কেমেৰা পাৰ্চনটো চাগে মুম্বাইৰ পৰা আহিছিলে কি সুধীৰ পাঞ্চালী হিন্দী বহুত ভাল ভাল মুভি কৰিছে তেওঁ মানে বহুত ডাঙৰ ডাঙৰ মানে কয়াত ফিল্মখনত বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট মানে লগ পাইছিলোঁ আৰু বহুত কথা শিকিব পাৰিছিলোঁ তাৰ পৰা আৰু এই চেনেলৰ জৰিয়তে মই মঞ্জু বাইদেউ জীৱন দাউকা দাদা আৰু আমাৰ অনিল পাংগিং খুৰা হয় তেওঁলোকক ধন্যবাদ দিছোঁ মোক মানে সেই সুবিধাকণ দিয়াৰ কাৰণে সেইখন ফিল্মত তাৰ পিছতে আমি নিজে এখন ফিল্ম কৰিছিলোঁ মুৰকঙে আয়েঙাম দৰিয়ামা তাত মই মেইন কাষ্টিঙত আছিলোঁ সেইখিনি কৰিছিলোঁ তাৰপিছতো আকৌ মই দিবাকৰ দা আৰু আগাম কুটুমহঁতে কিবা চিনেমা এখন কৰিছিলে তাতো সৰু কিবা একশ্যনৰ ৰোল এটাৰ কাৰণে মাতিছিলে তাতো গৈছিলোঁ আৰু সেইকেইটাই বহুত চিনেমা নাই তাৰপিছতে সকলোৰে পৰিচিত আমাৰ অশ্বিনী কুমাৰ দলে ছাৰ তেওঁৰ এখন বহুত ধুনীয়া ফিল্ম বনাইছিলে ডবুৰতো মই ৰোল কৰিছোঁ আৰু দলে ছাৰকো মোৰ এই চেনেলৰ তৰফৰ পৰা দলে ছাৰকো বহুত বহুত ধন্যবাদ দলে ছাৰে মোক সেই সুবিধাকণ দিয়াৰ বাবে আৰু দলে ছাৰটো বাৰু মোৰ একেবাৰে নিজৰ নিচিনা তেওঁ মোক বহুত কামতে হেল্প কৰি থৈছে বাৰু তেওঁক ধন্যবাদ দিটো শেষেই কৰিব নোৱাৰোঁ মই পুনৰবাৰ মই দলে ছাৰক ধন্যবাদ দিছোঁ আৰু কিবা ভাল লগা ডাইলগ আমি যোনটো শ্বৰ্ট মুভি কৰিছিলোঁ য়ংম আচাৰ বুলি এডিকশ্যনৰ ওপৰত তাৰে ডাইলগ এটা মোৰ ভাল লগা ক'বলৈ ট্ৰাই কৰিছোঁ ngồi ngọc bưởi rầm một cái sự tắc ngô coi mùi rầm một kinh mà pikela ngọc bưởi rầm si nam koki rangam seturiye dolu sak yune muglinga sare yunga suye ngọc bưởi rầm một cái sự tắc Thank you. সুন্দৰ হৈছে দাদা আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিলে আৰু আপোনাৰ পৰা আমি গানো শুনিব পালোঁ লগতে ডাইলগ শুনিলোঁ খুবেই ভাল লাগিলে আৰু আমাৰ মাজত আছে আমাৰ বাদ্যযন্ত্ৰকাৰীসকল আছে তেওঁলোকক চিনাকি কৰাই দিয়ক আজিৰ এই অনুষ্ঠানটোত মোৰ লগত মোক সহায় কৰিলে মোৰ ভাইটি কেজন বজাইছিলে মইনা আৰু হাৰমনিকাত পাপু তাৰপৰা গীটাৰ বিদ্যুৎ বহুত বহুত ধন্যবাদ তোমালোকে বহুত ধুনীয়াকৈ সংগত কৰিলা আপোনাৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ অনুষ্ঠানটি ইমানতে সামৰোঁ ধন্যবাদ ধন্যবাদ